I am back. নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছো আপোনালোকৰ বাবে মানৱ শৰীৰত থকা কিছুমান আমোদজনক তথ্য। নাম্বাৰ 1 চেলাইভাব বা লালটি। চেলাইভাব বা লালটি হ'ল মানুহৰ মুখৰ পৰা ওলোৱা এবিধ পিছল জাতীয় পদাৰ্থ, যিয়ে মানুহৰ খাদ্যবস্তু হজম কৰাৰ উপৰি মানুহৰ খাদ্যবস্তুৰ সোৱাদ বুজি পোৱাত সহায় কৰে। এই লালটিৰ আটাইতকৈ আমোদজনক তথ্য হ'ল যেতিয়া আপুনি কিবা এটা খাদ্যবস্তু দেখা পায় বা তিতা বা কেহা বা মিঠা জাতীয় ফলমূল দেখিবলৈ পায়, তেতিয়া হয়তো আপোনাৰ মুখৰ পৰা পানী পৰিবলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণ হ'ল এই লালটি। লালটিৰ বিষয়ে আন এটা আমোদজনক তথ্য হ'ল যদিহে আপোনাৰ গোটেই জীৱনকালৰ লালটি সংগ্ৰহ কৰা হয় আৰু ইয়াৰ জোখমাখ কৰা হয়, তেতিয়াহ'লে ইয়াৰ পৰিমাণ হ'ব দুটা ডাঙৰ ডাঙৰ ছুইমিং পুলত থকা পানীৰ পৰিমাণ। অৰ্থাৎ আপোনাৰ গোটেই জীৱনকালত নিহৰিত হোৱা লালটিৰে দুটা ডাঙৰ ডাঙৰ ছুইমিং পুল ভৰিব পৰা যাব। নাম্বাৰ 2 ছালৰ ক্ষৰণ। বন্ধুসকল, আপুনি নজনাকৈ বা গম নোপোৱাকৈ প্ৰত্যেক ছেকেণ্ডত আপোনাৰ শৰীৰৰ পৰা 600 বিধ ছালৰ কোষ ক্ষৰণ বা নিহৰণ হৈ আছে। যেতিয়া আপুনি মোৰ এই ভিডিঅ'টো চাই আছে বা মই কিবা এটা কাম কৰি আছো, তেতিয়াও আমাৰ বা আপোনাৰ ছালৰ পৰা প্ৰত্যেক ছেকেণ্ডতে বা প্ৰত্যেক সময়তে ছালৰ ক্ষৰণ হৈ আছে। আপুনি এতিয়া প্ৰশ্ন সুধিব পাৰে যে প্ৰত্যেক ছেকেণ্ডত ক্ষৰণ হোৱা এই 600 বিধ ছালৰ কোষ আচলতে ক'লৈ যায়? আপুনি শুনিলে আচৰিত হ'ব যে আমাৰ ছালত থকা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ, যিবিলাক আমি চকুৰে দেখা নাপাওঁ, এই ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবিলাক এই ছালৰ কোষবিলাক খাই পেলায়। নাম্বাৰ 3 চকুৰ মেগাপিক্সেল। বন্ধুসকল, আমি সকলোৱে জানো যে স্মাৰ্টফোনৰ কেমেৰা মেগাপিক্সেলত জোখা হয়। আপোনাৰ প্ৰত্যেকৰে মোবাইলৰ কেমেৰাৰ মেগাপিক্সেল হ'ব পাৰে 2, 4, 6, 8 বা 20, তাতকৈ বেছি হ'ব নোৱাৰে। কিন্তু আপুনি কেতিয়াবা প্ৰশ্ন কৰিছেনে যে আপোনাৰ চকুৰ মেগাপিক্সেল কিমান? আপুনি শুনিলে আচৰিত হ'ব যে আপোনাৰ চকুৰ মেগাপিক্সেল হ'ল 576, অৰ্থাৎ 576 মেগাপিক্সেল, যাৰ ফলত আপুনি ওচৰৰ বা দূৰৰ প্ৰত্যেক বস্তু সুন্দৰকৈ দেখা পোৱাৰ লগতে স্পষ্টকৈ দেখিবলৈ পায়। সেইকাৰণে আপুনি ভগৱানক মনে মনে ধন্যবাদ জনাব লাগে, কাৰণ ভগৱানে আপোনাক এটা প্ৰাকৃতিক বা নেচাৰেল কেমেৰা বা চকু দান কৰিছে। নাম্বাৰ 4 এচিডৰ ক্ষমতা। বন্ধুসকল, আমি প্ৰত্যেকেই বিভিন্ন সময়ত বিভিন্ন ঠাইত খোৱা বোৱা কৰোঁ, যাৰ ফলত আমাৰ শৰীৰত এবিধ এচিড উৎপন্ন হয়, যাক কোৱা হয় হাইড্ৰক্লৰিক এচিড। আপুনি শুনিলে আচৰিত হ'ব যে এই হাইড্ৰক্লৰিক এচিডৰ ক্ষমতা ইমানেই বেছি যে যিকোনো প্ৰকাৰ অৰ্থাৎ যিকোনো বস্তুকে ই গলাই দিব পাৰে। পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে দাঢ়ি কটা ব্লেডকো ই অনাহয়ে গলাই দিব পাৰে। এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি আকৌ ব্লেড খাই পৰীক্ষা নকৰিব। নাম্বাৰ 5 অকোৱা পকোৱা DNA। বন্ধুসকল, প্ৰথমতে আমি জানো হওক DNA কি। DNA হ'ল আমাৰ শৰীৰত থকা এনেকুৱা এবিধ পদাৰ্থ যিয়ে আপোনাৰ চাৰিত্ৰিক বৈশিষ্ট্য অৰ্থাৎ আপোনাৰ আচাৰ ব্যৱহাৰ চলন ফুৰণ আদি প্ৰত্যেক বস্তুৰ ডাটা সংগ্ৰহ কৰি ৰাখে। অৰ্থাৎ আপুনি ইয়াক এটা মেমৰি কাৰ্ড বুলি ক'ব পাৰিব, কাৰণ ইয়াৰ ভিতৰত জমা হৈ থাকে আপোনাৰ চলন ফুৰণ আচাৰ ব্যৱহাৰ আদিৰ তথ্য। এই DNA আৰু এটা কাম হ'ল যেতিয়া কোনোবা এজন ব্যক্তিৰ সন্তান জন্ম পায়, তেতিয়া সেই ব্যক্তিজনৰ প্ৰত্যেকবিধ আচাৰ ব্যৱহাৰ এই DNA তেখেতৰ সন্তানলৈ পৰিবহন কৰি লৈ যায়, অৰ্থাৎ ট্ৰান্সফাৰ কৰে, যাৰ ফলত এই সন্তানটোৱে তেখেতৰ বংশগতি চৰিত্ৰ ৰূপায়ণ কৰে। আটাইতকৈ আচৰিত তথ্য হ'ল যে যদিহে আমি এই DNA পাকবোৰ খুলি দিওঁ, তেতিয়াহ'লে ইয়াৰ দৈৰ্ঘ্য কিমান হ'ব আপুনি জানেনে? যদিহে এই DNA পাকবোৰ খুলি দিয়া হয়, তেতিয়াহ'লে ইয়াৰ দৈৰ্ঘ্য হ'ব প্ৰায় 1600 কোটি কিলোমিটাৰ। অৰ্থাৎ পৃথিৱীৰ পৰা প্লুটো গ্ৰহলৈ আৰু প্লুটো গ্ৰহৰ পৰা পৃথিৱীলৈ উভতি আহোঁতে যিমান দূৰত্ব হ'ব, অৰ্থাৎ 1600 কোটি কিলোমিটাৰ এই DNAৰ অকোৱা পকা পাকৰ দূৰত্ব। যদি আমি কথা পাতো আমাৰ হাওঁফাওঁৰ বিষয়ে, অৰ্থাৎ আমি উশাহ নিশাহ লোৱা আমাৰ মোনাৰ বিষয়ে, আচলতে এই মোনাটো যদি খুলি দিয়া হয়, অৰ্থাৎ এই হাওঁফাওঁ খুলি দিয়া হয়, তেতিয়াহ'লে ইয়াৰ পৰিমাণ হ'ব এটা ডাঙৰ টেনিছ কৰ্টৰ সমান। কিমান আচৰিত নহয়নে আমাৰ শৰীৰৰ এই তথ্যখিনি? বন্ধুসকল, এই ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। আৰু যদি এতিয়ালৈকে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আমাৰ জ্ঞান মালিনী ইউটিউব চেনেল, কাৰণ প্ৰত্যেক সপ্তাহতে আমি লৈ আহোঁ আপোনালোকৰ বাবে এনেকুৱা কিছুমান উপযুক্ত ভিডিঅ', যিকেইটা ভিডিঅ' চাই আপুনি বিভিন্ন ধৰণৰ নলেজ পোৱাৰ লগতে আপুনি লাইফ ষ্টাইলৰ বিষয়ে কিছুমান তথ্য জানিব পাৰিব। এই ভিডিঅ'টো বেছিতকৈ বেছি শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আমাৰ জ্ঞান মালিনী ইউটিউব চেনেল। আজিলৈ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। খুদা হাফিজ, জয় আই অসম।